নমস্কাৰ নিশিতাস কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা ইণ্টাৰেষ্টিং কেক ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো খুব সহজ। আজিৰ এই কেকটোৰ বাবে আপোনালোকক অভেনৰো প্ৰয়োজন নাই। হয়, আপোনালোকে এই কেকটো অভেন ব্যৱহাৰ নকৰাকৈ ঘৰতে অতি সহজে কুকাৰতে বনাব পাৰিব। গতিকে দেৰি নকৰি আহকচোন চাই লওঁ এই কুকাৰত বনোৱা কেক ৰেচিপিটোৰ বাবে আমাক কি কিনো ইনগ্ৰিডিয়েণ্টছৰ প্ৰয়োজন হ'ব। ইয়াৰ কাৰণে আমাক লাগিব হাফ কাপ চেনি, 1/4 কাপ ৰিফাইণ্ড অইল, 1 কাপ গাখীৰ, 1 কাপ ময়দা, হাফ কাপ কাষ্টাৰ্ড পাউডাৰ, 1 পেকেট ইনো আৰু 1 টেবুল স্পুন টুটি ফ্ৰুটি। প্ৰথমে বাটি এটাত মই হাফ কাপ চেনি লৈছোঁ। চেনিখিনি আপোনালোকে গুড়ি কৰিও ল'ব পাৰিব। তাৰ পাছত ইয়াতে লৈছোঁ 1/4 কাপ ৰিফাইণ্ড অইল আৰু লগতে লৈছোঁ হাফ কাপ গাখীৰ। গাখীৰখিনি নৰ্মেল ৰুম টেম্পাৰেচাৰৰ হয়। এতিয়া মই এইখিনি মিহলাই লৈছোঁ। বেছি মিহলাব নালাগে, চেনিখিনি ঘুলি যোৱালৈ মিহলালেই হ'ব। এয়া চাওক, চেনিখিনি ঘুলি গ'ল। এতিয়া ইয়াতে দিছোঁ 1 কাপ ময়দা আৰু লগতে দিছোঁ আধা কাপ কাষ্টাৰ্ড পাউডাৰ। কাষ্টাৰ্ড পাউডাৰ আপোনালোকে বজাৰৰ পৰা ইজিলি ক্ৰয় কৰিব পাৰিব। এতিয়া আটাইখিনি লাহে লাহে মিক্স কৰি গৈ থাকিম। আপোনালোকেও ভিডিঅ'ত দেখুৱাৰ দৰে মিক্স কৰি ল'ব। আটাইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এয়া চাওক, আমাৰ বেটাৰখিনিৰ কনচিষ্টেঞ্চিটো এনেকুৱা হৈছে। অলপ ডাঠ হৈ আছে, একো কথা নাই, আমি অলপ সময় এইটো ৰাখি দিম। এতিয়া গেছৰ ফ্লেম অন কৰি কুকাৰ এটা বহাই দিছোঁ আৰু জুইকুৰা একেবাৰে ল' কৰি দিছোঁ। আৰু লগতে কুকাৰৰ ঢাকনিখনৰ চিটিটো আৰু ৰবাৰডাল গুচাই লৈছোঁ। আৰু ইয়াৰ ভিতৰত এতিয়া এনেধৰণৰ ঢাকনি এখন লৈছোঁ। আপোনালোকে যিকোনো কুকাৰ থোৱা ষ্টেণ্ডো ল'ব পাৰিব। এতিয়া কুকাৰটো 10 মিনিটৰ বাবে প্ৰিহিট হ'বলৈ ৰাখি দিছোঁ। এতিয়া মই মিডিয়াম চাইজৰ বাটি এটা লৈছোঁ। ইয়াতে মই ৰিফাইন তেল অলপমান দি ভালদৰে সানি লৈছোঁ। এতিয়া নৰ্মেল পেপাৰ এখন বাতিটোৰ জোখত কাটি এনেদৰে দি দিছোঁ। এই পেপাৰখনে একেবাৰে বাটাৰ পেপাৰৰ নিচিনাই কাম কৰিব। এতিয়া ইয়াৰ ওপৰত আৰু অলপ তেল দি ভালদৰে সানি লৈছোঁ। আমাৰ মিশ্ৰণখিনি লৈ লৈছোঁ। ইয়াতে মই এতিয়া 1 পেকেট ইনো দিছোঁ আৰু লগতে আধা কাপ গাখীৰ দিছোঁ। ইনো দিয়াৰ লগে লগে আমি মিশ্ৰণখিনি আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। মিশ্ৰণখিনিত সম্পূৰ্ণ 1 কাপ গাখীৰ ব্যৱহাৰ হৈছে। আধা কাপ গাখীৰ আমি আগতে দিছিলোঁ আৰু আধা কাপ গাখীৰ এতিয়া দিছোঁ। আটাইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এয়া চাওক, আমাৰ কনচিষ্টেঞ্চিটো এনেকুৱা হৈছে। বেটাৰখিনিৰ কনচিষ্টেঞ্চি এইটোৱে হ'ব লাগে, ইয়াতকৈ আৰু ডাঠ বা বেছি পাতল হ'ব নালাগে। এয়া চাওক, ওপৰৰ পৰা পেলাই দিওঁতে এডাল ৰিবনৰ নিচিনাকৈ পৰিছে। এতিয়া লগে লগে মিশ্ৰণখিনি তেল সানি থোৱা বাতিটোত ঢালি দিছোঁ। এতিয়া বাতিটো দুবাৰমান এনেদৰে টেপ কৰি দিছোঁ, যাতে ভিতৰত থকা বাবলখিনি নোহোৱা হয়। আৰু ইয়াৰ ওপৰত এতিয়া এচামুচ টুটি ফ্ৰুটি দিছোঁ। ইয়াৰ সলনি আপোনালোকে যিকোনো মন পচন্দৰ ড্ৰাই ফ্ৰুটছো দিব পাৰিব। কুকাৰটো 10 মিনিট প্ৰিহিট কৰি ল'লোঁ। এতিয়া সাৱধানে বাতিটো কুকাৰটোৰ ভিতৰত ভৰাই দিছোঁ। কুকাৰৰ ঢাকনিখন বন্ধ কৰি দিছোঁ। গেছৰ ফ্লেম একেবাৰে ল' কৰি ৰাখিছোঁ। এতিয়া ল' ফ্লেমতেই 30ৰ পৰা 40 মিনিট সময় কেকটো হ'বলৈ দিম। সম্পূৰ্ণ 40 মিনিট হ'বলৈ দিয়াৰ পাছত এতিয়া ঢাকনিখন আঁতৰাই দিছোঁ। এয়া চাওক, কেকটো ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া ছুৰী এখনেৰে এনেদৰে কেকটো চেক কৰি চাইছোঁ। এয়া চাওক, ছুৰীখনত কোনো ধৰণৰ মিশ্ৰণ লাগি অহা নাই, মানে আমাৰ কেকটো সম্পূৰ্ণ সিজিলে। এতিয়া সাৱধানে কুকাৰটোৰ পৰা বাতিটো উলিয়াই লৈছোঁ। আপোনালোকৰ যদি ছুৰীখনত কেকৰ মিশ্ৰণ লাগি আহিছে, তেনেহ'লে আৰু 5 মিনিটৰ বাবে কেকটো সিজিবলৈ দিব।
এতিয়া বাতিটো অলপ সময় ঠাণ্ডা হ'বলৈ দিছোঁ। কেকটো ঠাণ্ডা হোৱাৰ পাছত মই এনেদৰে ছুৰী এখনেৰে চাৰিওফালে ঘূৰাই দিছোঁ আৰু এনেদৰে বাতিটোৰ ওপৰত প্লেট এখন ৰাখি বাতিটো ওলোটাই দিছোঁ। এতিয়া বাতিটো এনেদৰে টেপটেপাই দি উলিয়াই আনিছোঁ আৰু পেপাৰখনো আঁতৰাই দিছোঁ। কেকটো ধুনীয়া স্পঞ্জি আৰু কোমল হৈছে আৰু চাওক কালাৰটো ইমান ধুনীয়া আহিছে। এতিয়া মই আপোনালোকক কেকটো কাটি দেখাইছোঁ। এয়া চাওক কেকটো ইমান ধুনীয়া স্পঞ্জি হৈছে আৰু ভিতৰলৈও ধুনীয়াকৈ সিজিছে। আপোনালোকে এই কেক ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, খাবলৈ খুব ভাল হয়। আপোনালোকে যদি আজিৰ এই ৰেচিপিটো ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু যদি আগলৈও এনেধৰণৰ ৰেচিপিসমূহ পাই থাকিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক নিশিতাছ কিটচেন আৰু লগতে নটিফিকেশ্যনসমূহ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিয়ক। পুনৰ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।